নমস্কাৰ আজি আমি আলোচনা কৰিম বিজেপিৰ কেইজনমান MLAৰ হিন্দুত্ববাদী চিন্তাধাৰাৰ ওপৰত ধৰ্মনিৰপেক্ষ ভাৰতত বৰ্তমান সময়ত এনে কিছুমান নেতাৰ বাবেই আমাৰ সমাজত ইছলামোফোবিয়া বা মুছলিম বিদ্বেষ ক্ৰমাৎ বৃদ্ধি পাইছে তেন্তে আহক আৰম্ভ কৰোঁ আজি আমি আপোনাক বিজেপিৰ দুজন MLAৰ দুটা ভিডিঅ' দেখুৱাম প্ৰথম ভিডিঅ'টো হৈছে উত্তৰ প্ৰদেশৰ বৰহাজ সমষ্টিৰ বিজেপিৰ বিধায়ক সুৰেশ তিৱাৰীৰ তেওঁৰ কথাখিনি শুনক ध्यान में रखिएगा मैं सबको बोल रहा हूँ ओपन में कोई भी मीना के यहाँ पे सब्जी नहीं लेना বিধায়কজনে কেইদিনমানৰ পূৰ্বে বৰহাজ সমষ্টিত ভালেমানজন চৰকাৰী কৰ্মচাৰীৰ আগত এই বুলি মন্তব্য দিছে যে কোনেও যাতে মিয়া মানে মুছলমানৰ পৰা শাক পাচলি কিনিব নালাগে যি সময়ত RSSৰ প্ৰধান মোহন ভাগৱত আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে সকলো ভাৰতীয়ক এই বুলি কৈছে যে কোনেও যাতে তাবলিগী জামাতৰ বাবে মুছলিম কমিউনিটিক টাৰ্গেট নকৰে আৰু কৰোনা ভাইৰাছে কোনো জাতি ধৰ্ম বৰ্ণ আদি বিচাৰ নকৰে ইয়াৰ পিছতো কিন্তু সুৰেশ তিৱাৰীৰ নিচিনা নেতাবোৰে সাম্প্ৰদায়িক মন্তব্য দিয়াৰ পৰা বিৰত থকা নাই আচলতে এনেবোৰ সাম্প্ৰদায়িকতা বিয়পোৱা নেতাৰ ওপৰত বিজেপি দলে আৰু পুলিচ প্ৰশাসনে কঠোৰ ব্যৱস্থা ল'ব লাগে কিন্তু এতিয়ালৈকে বিজেপিয়ে সুৰেশ তিৱাৰীৰ ওপৰত কোনো কঠোৰ ব্যৱস্থা লোৱা নাই কেৱল কাৰণ দৰ্শাবলৈ এখন নটিছে দিছে ইয়াৰ ফলত বিজেপিৰ আন নেতাসকলেও সাম্প্ৰদায়িকতা বিয়পাবলৈ কোনো সংকোচ কৰা নাই আৰু এতিয়া দ্বিতীয় ভিডিঅ'টো চাওক এই ভিডিঅ'টো হৈছে উত্তৰ প্ৰদেশৰ চাৰখাৰী সমষ্টিৰ আন এজন বিজেপিৰ বিধায়ক ব্ৰিজভূষণ ৰাজপুতৰ তেওঁ কেনেকৈ এজন মুছলমান বেপাৰীক তেখেতৰ পুত্ৰৰ আগত ধমকি দিছে চাওক नाम क्या बेटा तू बोल सही बोल तू बोलेगा तेरा बाप बच जाएगा नहीं तो बता रहा हूँ हैं बताओ साला झूठ बोल रहा था मुसलमानों के बोल रहे बे अरे भैया राजकुमार से बोलते रहते हैं अबे झूठ जब क्यों बोल नाम रहा है तू? पूछा जा रहा है तुम्हारा क्या नहीं बता रहे हो हैं छोड़ दिया अपने करेंगे चलो अबे साले झूठ क्यों बोलता है तू हम कर अपने करेंगे हैं बस्ती में दिख नहीं जाना है यहाँ पे तुम लोग आज के बाद दिख नहीं जाना तुम लोग नहीं तो मार मार के ठीक कर देंगे और झूठ क्यों बोलते हैं राजकुमार नाम है तुम्हारा साले मुसलमान हो के अपना नाम झूठ बोलते हो আপোনালোকক কওঁ যে আমাৰ সমাজখনক পৰিচালিত কৰা নেতাসকলৰেই যদিহে এনেকুৱা ধৰণৰ চিন্তাধাৰা তেন্তে ই সাধাৰণ লোকৰ ওপৰত কেনেকুৱা প্ৰভাৱ পেলাব বাৰু যি সময়ত সমগ্ৰ বিশ্ব কৰোনাৰ বিৰুদ্ধে যুঁজি আছে লাখ লাখ লোকৰ মৃত্যু হৈছে ভাৰতৰ অৰ্থনীতি ক্ৰমাৎ ডুবিবলৈ আৰম্ভ কৰিছে লাখ লাখ মানুহে নিজৰ চাকৰি হেৰুৱাইছে তেনে এক জটিল সময়ত এইবোৰ নেতাৰ সাম্প্ৰদায়িকতা বিয়পোৱাৰ বাহিৰে যেন বেলেগ একো কামেই নাই যি কি নহওক যোনে যিমানেই সাম্প্ৰদায়িক মন্তব্য নিদিয়ক লাগে শেষত আপোনালোকক কওঁ যে ভাৰতৰ বিভিন্ন হিন্দু মন্দিৰত আটাইতকৈ বেছি শুনিবলৈ পোৱা এটা অতি জনপ্ৰিয় গীত ৰাম জি কি নিকলি চাবাৰী গীতটো ভাৰতৰ এজন প্ৰখ্যাত মুছলমান ধৰ্মৰ গায়ক মহম্মদ ৰফিয়ে গোৱা আৰু ইয়েই সকলো ভাৰতীয়ৰ মাজৰ মিলাপ্ৰীতি আৰু ধৰ্মনিৰপেক্ষতাৰ প্ৰমাণ দিয়ে ধন্যবাদ ভিডিঅ'টো লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব জয় আই অসম জয় হিন্দ